তেখেতক আমি আজি সম্বৰ্ধনা জনাবলৈ পাই সঁচাকৈ পৰম কৃতাৰ্থ হৈছোঁ, গৌৰৱ অনুভৱ কৰিছোঁ। জাতীয় জীৱনৰ প্ৰাণ প্ৰতিষ্ঠাতা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ শ্ৰী শ্ৰী মাধৱদেৱৰ আদৰ্শ কাৰুগত কৰি জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীজীৰ আদৰ্শ কাৰুগত কৰি তেখেতৰ দৰ্শনক কাৰুগত কৰি তেখেতে সদায় মানৱৰ সেৱাৰ কাৰণে যি কাম কৰি আহিছে, তাৰ কাৰণে আমি তেখেতক আজি মাননীয় সভাপতি মহোদয়ে সম্বৰ্ধনা জনাব। মই এখন আমি সম্বৰ্ধনা পত্ৰ ইয়াতে পাঠ কৰিবৰ কাৰণে বেদব্ৰত বৰা ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ। সকলোকে নমস্কাৰ জ্ঞাপন কৰিছোঁ। মই সম্বৰ্ধনা পত্ৰখন পাঠ কৰি দিবলৈ ওলাইছোঁ। অসম প্ৰদেশ কংগ্ৰেছ কমিটি প্ৰতি শ্ৰী হেমভাই ডাঙৰীয়া গান্ধীবাদী দৰ্শনেৰে জীৱনৰ বৈচিত্ৰ্যময় অভিজ্ঞতাৰে গাম্ভীৰ্যপূৰ্ণ চানেকেৰে এক বিৰল ব্যক্তিত্বৰ অধিকাৰী হেমভাই ডাঙৰীয়া, গণৰাজ্য দিৱসৰ এই পবিত্ৰখনত আপোনাক আমি সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। আপুনি সকলোৰে আন্দোলনৰ লগত জড়িত হৈ সমাজৰ নিষ্পেষিত, শোষিত, বঞ্চিত সাধাৰণ লোকৰ মংগলৰ বাবে নিৰবিচ্ছিন্নভাৱে সেৱা আগবঢ়াই আহিছে। গুৱাহাটীৰ বৈশিষ্ট্য শান্তি সাধনা আশ্ৰম খুলি অসমৰ মানুহৰ মংগলৰ বাবে কাম কৰাৰ উপৰিও আপুনি বিহাৰ মহাৰাষ্ট্ৰকে ধৰি সমগ্ৰ দেশত জাতিৰ পিতা মহাত্মা গান্ধী আৰু আচাৰ্য বিনোবা ভাৱেৰ আদৰ্শৰ বাণীসমূহ বিলাই আহিছে। অসমৰ জাতীয় জীৱনৰ বুনিয়াদ গঢ়োতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৰীতি নীতি পৰম্পৰা আদৰ্শক বুকুত বান্ধি গুৰু মাধৱদেৱৰ নাম ঘোষা শিৰত লৈ মহাপুৰুষ দুজনৰ কৰ্মজীৱন আৰু সৃষ্টিৰাজিৰ সুবাস জনতাৰ মাজত বিৰাই যিসমূহ গ্ৰন্থ ৰচনা কৰিছে, তাৰ বাবে আপোনাক অসমবাসীয়ে সদায় মনত ৰাখিব। আপুনি এগৰাকী বৈষ্ণৱ পণ্ডিতেই নহয়, আপুনি শান্তি সাধনাৰ আশ্ৰমৰ জৰিয়তে অৰ্থনৈতিক স্বাৱলম্বিতাই যে এটা জাতিক সুস্থ আৰু সবল কৰি ৰাখিব পাৰে, সেই কথা প্ৰমাণ কৰি দেখুৱাইছে। আনে দিয়া অনুদান গ্ৰহণ কৰাতকৈ নিজ কৰ্ম কৰি অন্ন গ্ৰহণ কৰাৰ যি নীতি, সেয়া আপুনি সৰ্বব্যাপী উজ্জ্বল ৰত্ন হিচাপে উজ্বলাই তুলিছে। এই সন্ধিখনত দেশৰ সংবিধান সুৰক্ষা আৰু তিৰংগ পতাকা নীলিম আকাশত সগৌৰৱে জিলিকাই ৰাখিবৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে গ্ৰহণ কৰা সংকল্পৰ প্ৰাক মুহূৰ্তত আপোনাক আমি এনেদৰে সম্বৰ্ধনা জনাবলৈ পাই পৰম কৃতাৰ্থ হৈছোঁ। ৰাষ্ট্ৰীয় মহাত্মা গান্ধী সন্মান লাভ কৰা আপোনাৰ নীতি আদৰ্শক কংগ্ৰেছে সদায় জনতাৰ হৃদয়ৰ মাজলৈ লৈ যাবলৈ চেষ্টা অব্যাহত ৰাখিম বুলি অংগীকাৰ কৰিছোঁ। মহাত্মা গান্ধীক আমি আপোনাৰ জৰিয়তে পুনৰ যেন নতুন ৰূপত আৱিষ্কাৰ কৰিছোঁ। জয় গান্ধীৰ জয়, জয় ভাৰতীয় সংবিধানৰ জয়, জয় আই অসমৰ জয়, জয় ভাৰত মাতাৰ জয়। আপোনাৰ সুস্থ আৰু সুদীৰ্ঘ জীৱন কামনা কৰিছোঁ। আন্তৰিক শ্ৰদ্ধা সহকাৰে ভূপেন কুমাৰ বৰা, সভাপতি অসম প্ৰদেশ কংগ্ৰেছ কমিটি। গামোচা শৰাই জাপি আগুৱাই লৈ আহক। গামোচাখন উলিয়াই দিব। গামোচাখন অলপ শ্ল' হৈছে দেই, ধৰি থাকক। এখন হেৰি চাদৰে তেখেতক সন্মান জনাইছে। এয়া আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি শ্ৰীযুত ভূপেন কুমাৰ বৰা ডাঙৰীয়াই এখন এৰী চাদৰ, চেলেং চাদৰ তেখেতক সম্বৰ্ধনা জনাইছে। এটা জাপি, এখন গামোচাৰে আমাৰ নন্দিতা দাস ডাঙৰীয়াই তেখেতক সম্বৰ্ধনা জনাইছে। আমাৰ দেৱব্ৰত শইকীয়াচাৰে এখন শৰাইৰে তেখেতক সম্বৰ্ধনা জনাইছে। আমি সকলোকে ধন্যবাদ জনাইছোঁ। শ্ৰীযুত হেমভাই ডাঙৰীয়াৰ সুস্বাস্থ্য কামনা কৰিছোঁ। প্ৰভু ভগৱন্তই তেখেতক দীৰ্ঘায়ু কৰক, সুস্বাস্থ্য প্ৰদান কৰক আৰু সমাজ জীৱনৰ কাৰণে সেৱা আগবঢ়াই যাবৰ কাৰণে শক্তি দিয়ক। স্বামীজী ভাল